हेलो ভিউয়ার্স আপোনাক স্বাগতম টেকনলজি আসাম এসকে চ্যানেলৰ এইটো ভিডিঅ'ত ফটোৰ বেকগ্ৰাউণ্ড ৰিমুভ কেনেকৈ কৰিব সেই সম্পূৰ্ণ প্ৰচেছটো মই ষ্টেপ বাই ষ্টেপ দেখুৱাই যাম আপোনালোকে চাই থাকক ভিডিঅ'টো এইখিনিতে এটা লাইক কৰি দিব আৰু যদি মোৰ চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তেতিয়া চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু নটিফিকেশ্যন বেলটো দবাই দিব আহক এতিয়া মূল ভিডিঅ'লৈ যাওঁ আপোনালোকে গুগল ব্ৰাউজাৰ ওপেন কৰিব ওপেন কৰি সাৰ্চ কৰিব বিজি तो लिखी सार्च कर दी सार्च कर दियार पिছত सब यात आइसे remove.bg www.remove.bg क्लिक कर दी तो लिंकत क्लिक करार पिছত আপোনাৰ সন্মুখত এনেকুৱা এটা পেজ খুলিব পেজ খুল কৰাৰ পিছত আপুনি 3 ডটত ক্লিক কৰি ডেস্কটপ সাইট বনাই লব ডেস্কটপ সাইটত ক্লিক কৰিব ডেস্কটপ সাইটত ক্লিক কৰাৰ পিছত আপোনাৰ মোবাইলটো কম্পিউটাৰৰ নিচিনা হৈ যাব পিছত আপোনালোকে আপলোড ইমেজত ক্লিক কৰিব আপলোড ইমেজত ক্লিক কৰাৰ পিছত আপুনি ইয়াৰ পৰা আপোনাৰ ফটোটো সিলেক্ট কৰি লৈ ল'ব লাগিব ব্ৰাউজাৰত গৈ মানে য'ত আছে তাৰ পৰা ল'ব লাগিব মই ফটোটো লৈ লৈছোঁ ইয়া আপলোড হৈ গৈ আছে এতিয়া চাক অৰিজিনেলটো আপলোড হৈ গৈছে এতিয়া ৰিমুভ পিকচাৰটো আহি যাব চাক আহি গৈছে ৰিমুভ পিকচাৰটো কেনেকৈ 1 সেকেন্ডত হৈ গৈছে ৰিমুভটো চাক এতিয়া আপুনি সকলো য'ত মন যায় তাতে বহুৱাব পাৰিব আপোনাৰ অনলি ফটোটো থাকিব বেকগ্ৰাউণ্ডটো নাথাকে পিছত আপোনালোকে চাব তলত ওপেন আহিছে তাত ক্লিক কৰিব ক্লিক কৰাৰ পিছত চাক আপোনাৰ ফটোটো ৰিমুভ বেকগ্ৰাউণ্ডটো ৰিমুভ হৈ গৈছে ৰিমুভ হৈ আপোনাৰ গ্যালাৰীত গুচি যাব আপুনি তাত গৈ চাই ল'ব পাৰিব আৰু মই আশা কৰোঁ আপুনি ভিডিঅ'টো চাই অলপ হ'লেও আপোনাৰ উপকৃত হৈছে যদি মোৰ চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু নটিফিকেশ্যন বেলটো দবাই দিব তেতিয়াহ'লে আজি বিদায় লওঁ এইটো ভিডিঅ'ৰ পৰা জয় আই অসম।